নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ষ্টাডি উইথ লিজা নামৰ এই চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আজি আমি শংকৰদেৱ শিশু নিকেতনৰ ক্লাছ 7ৰ দ্য লিটল অৰফেন নামৰ যিটো পাঠ সেই পাঠটোৰ যিখিনি কুৱেশ্যনছ আছে সেই কুৱেশ্যনছখিনি আজি আমি ডিছকাছ কৰিম গতিকে আমি আমাৰ কুৱেশ্যনছখিনি ডিছকাছ কৰোঁ প্ৰথম কুৱেশ্যনটো সুধিছে হাউ অল্ড ৱাজ দ্য বয় ল'ৰাজনৰ বয়স কিমান আছিল ইয়াৰ উত্তৰটো হ'ব দ্য বয় ৱাজ 6 years old 6 বছৰ বয়সৰ আছিল What was the weather like? আৰু সেই দিনাখন বতৰটো কেনেকুৱা আছিল The weather was bitterly cold. বতৰটো খুব ঠাণ্ডা আছিল What was the festival being celebrated? কি উৎসৱ উদযাপন কৰা হৈছিল The festival of Christmas was being celebrated. Christmas উদযাপন কৰা হৈছিল What did the boy wish when he saw the beautifully decorated shops and people? সুন্দৰকৈ সজাই থোৱা দোকানবোৰ আৰু মানুহবোৰক দেখি ল'ৰাটোৱে কি ভাবিছিল When the boy saw the beautifully decorated shops and people, he wished that he could get some food for him and his mother. যেতিয়া সি তাৰ চাৰিওফালে সুন্দৰকৈ সজোৱা সেই দোকানবোৰ আৰু মানুহবোৰক দেখিছিল তেতিয়া সি ভাবিছিল যে সেই দোকানবোৰত থকা সেইবোৰ যিবোৰ খাদ্য সেই খাদ্যবোৰ যাতে সি নিজৰ কাৰণে আৰু নিজৰ মাকৰ কাৰণে পোৱা হ'লে বুলি ভাবিছিল Why did he enter the hall? What did he get? He কিয় কোঠালিত সোমাইছিল What did he get আৰু তাত কি পাইছিল He entered the hall in the hope of get something to eat. He যেতিয়া কোঠালিত সোমাইছিল আৰু কোঠালিত সোমোৱাৰ তাৰ যিটো উদ্দেশ্য সেইটো উদ্দেশ্য আছিল কি কিবা এটা খাবলৈ পোৱাৰ আশাত অৰ্থাৎ কিবা এটা খাবলৈ পোৱাৰ আশাত সি সেই হলটোত সোমাইছিল বা প্ৰৱেশ কৰিছিল What did he get আৰু সেই হলটোত সি কি পাইছিল He got a coin instead of food. আহাৰৰ পৰিৱৰ্তে সি এটা মুদ্ৰা পাইছিল 6 নম্বৰটোলৈ চোৱা Why was he hit on the head and what happened after that? সি কিয় মূৰত আঘাত পাইছিল আৰু তাৰ পাছত কি হৈছিল The boy was hit on the head by a big rough boy while he was walking on the road. সি যেতিয়া পথেদি খোজকাঢ়ি গৈ আছিল তেতিয়া এজন শকত আবদ গুণ্ডা প্ৰকৃতিৰ ল'ৰাই তাক মূৰত আঘাত কৰিছিল After that, the child fell down on the street. তাৰ পাছত ল'ৰাজন ৰাস্তাত পৰি গৈছিল and was struck dumb আৰু একো ক'ব পৰা নাছিল He was shivering and became breathless. তাৰ পাছত সি কঁপিবলৈ ধৰিছিল আৰু তাৰ উশাহ বন্ধ হৈ গৈছিল এই কুৱেশ্যনটোলৈ মন কৰিবা Complete the following sentences with parts given in the story. এইটো খালী ঠাই পূৰ কৰিব লাগে ষ্টৰিটোৰ পৰাই আমি লিখিব লাগিব প্ৰথমটো আছে His mouth was dash এই পেৰাগ্ৰাফটোলৈ মন কৰা ইয়াত আছে His mouth was ডেছটো লিখিব লাগিব filled with water বাকি কেইটা তোমালোকে ইয়াতে পাবা তেনেকৈ 2 নম্বৰটো আছে the day was the eve of dash Christmas লিখিব লাগিব all of them were dash তাত লিখিব লাগিব nicely dressed the coin had fallen from his hands he was struck dumb the owner of the soft voice gave him delicious food to eat now all the children were under the umbrella of God's blessings Next to soa complete the following with appropriate clause উপযুক্ত বাক্য খণ্ডৰে তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা If I had a spaceship যদি মোৰ ওচৰত মহাকাশযান থকাহেঁতেন বাকি দেখো তোমালোকে নিজে লিখিব লাগে তোমাৰ ওচৰত যদি মহাকাশযান এখন থকাহেঁতেন তুমি কি কৰিলাহেঁতেন সেইটোৱে তোমালোকে লিখিব লাগে ইয়াত আছে যদি মোৰ ওচৰত মহাকাশযান থকাহেঁতেন মই কি কৰিলোহেঁতেন মহাকাশৰ চাৰিওফালে যাত্ৰা কৰিলোহেঁতেন I would travel around the space B to Swam, if I knew he had taken it, he to lole বুলি যদি মই জনা হেতেন তুমি কি কৰিলা হেতেন নিজে লিখিব লাগিব এটো ইয়াত মই লিখিছো if I knew he had taken it যদি মই জনা হেতেন যে হি এই বস্তুটো নিছে তেতিয়া মই কি কৰিলো হেতেন I wouldn't have asked him মই তাক নুহুধিলো হেতেন if it had not been so hot যদি ইমান গৰম নোহোৱা হেতেন মই কি কৰিলো হেতেন I would have gone to the south this summer এই সামাৰত মই কলৈ গলো হেতেন সাউথলৈ গলো হেতেন if I had a ticket for the world cup football যদি তোমাৰ ওচৰত world cupৰ কাৰণে যদি টিকেট world cupৰ যেটো টিকেট তোমাৰ ওচৰত থকা হেতেন তুমি কি কৰিলা হেতেন তুমি ডেফিনেটলি তুমি তালৈ গলা হেতেন world cup চাবলৈ I would definitely went there এতিয়া হেকৰ প্ৰশ্নখিনিলৈ মন কৰা answer the following questions Why was the little boy walking along the street? ল'ৰাজনে কিয় অকলে ৰাস্তাত
ঘূৰি ফুৰিছিল দ্য লিটল বয় ৱাজ ৱাকিং এলং দ্য ষ্ট্ৰীট ইন চাৰ্চ অফ ফুড ফৰ হিম এণ্ড হিজ মাদাৰ ল'ৰাজনে ৰাস্তাত কিয় ঘূৰি ফুৰিছিল নিজৰ মাকৰ লগতে নিজৰ কাৰণে খাদ্য সন্ধান কৰিবৰ কাৰণে What did he see around him? আৰু সি চাৰিওফালে কি দেখিছিল He saw a big hall with walls of glasses around him সি কি দেখা পাইছিল এটা হল দেখা পাইছিল যিটো গ্লাছেৰে বনোৱা আছিল গ্লাছেৰে আবৃত এটা হল দেখা পাইছিল What did he do when he saw the big hall? আৰু সেই কোঠালিটো দেখি সি কি কৰিছিল When he saw the big hall with walls of glasses, he peeped through the glass and saw some children of his age were playing together, nicely dressed, with neat and clean and full of joyful. যেতিয়া he big hall to দেখিছিল আৰু he big hall to দেখি কি কৰিছিল he hey যেহেতু he hall to গ্লাছেৰে আবৃত আছিল সেই গ্লাছখনেৰে সি কি কৰিছিল peep through মানে জুমি চাইছিল আৰু জুমি চাই দেখিছিল যে তাৰ বয়সৰ কিছুমান চিলড্ৰেন তাত খেলি আছিল আৰু ধুনীয়াকৈ পৰিষ্কাৰ পৰিচ্ছন্নভাৱে তেওঁলোকে কি কৰি আছিল পোছাক পৰিধান কৰি আছিল উইথ এণ্ড ফুল অফ জয়ফুল আৰু খুব আনন্দ ফূৰ্তি সিহঁতে কৰি আছিল What thought came to his mind when he saw the eatable things inside the hall? আৰু সেই হলটোৰ ভিতৰত যেতিয়া সি eatable things মানে খোৱা সেই বস্তুবোৰ দেখিছিল তাৰ মনলৈ কি আহিছিল When he saw the eatable things inside the hall, he thought if he can enter the hall, he will get something to eat. He ভাবিছিল যে যেতিয়া সেই খাদ্যবোৰ দেখিছিল সি কি ভাবিছিল যদি সি সেই হলটোত এণ্টাৰ কৰিব পাৰে তেতিয়া সি নিশ্চয় তাত কিবা এটা খাবলৈ পাব এইখিনি হৈছে দ্য লিটল অৰফেনৰ কুৱেশ্যন এনচাৰ্ছ তো তোমালোকে ভালদৰে এইখিনি লিখি ল'বা যদি তোমালোকে বুজি পোৱা নাই তেন্তে কমেণ্ট বক্সত মোক এটা কমেণ্ট কৰিব পাৰা মই তোমালোকৰ সেই কমেণ্টবোৰ ৰিপ্লাই দিম ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিবা আৰু যদি কোনোবা তোমালোক মোৰ চেনেলটোত নতুনকৈ আহিছা তেন্তে তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে নটিফিকেশ্যনবোৰ পাই থাকা সো আজিলৈ সামৰিছোঁ নমস্কাৰ